You're never gonna make it, you're not good enough. There's a million other people with the same. Hello guys, welcome to my YouTube channel Manos Vlog. মই যোৱা ভিডিঅ'ত কৈছিলো মই কি অৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলো কি মানে ভিডিঅ'ত কম বুলি কৈছিলো মানে মোৰ এক্সাম চলি আছিল তো মোৰ এক্সাম শেষ হ'ল আৰু মই কিবা পাৰ্সোনাল মোৰ প্ৰবলেমৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলো তো এতিয়াৰ পৰা ভাল ভিডিঅ' দিব চেষ্টা কৰিম আৰু যোৱা ভিডিঅ'ত এটা মানুহ মিছ কৰিছিল সেই মানুহটো কোন জানানে লুলু সিং গাইজ লুলু সিং ফাইনালি এবাৰ মোৰ ব্লগত আছে এইটো আজি ব্লগটো সিম্পল হ'ব মানে ভিডিঅ' নিদিলে ইউটিউব চেনেলটো মানে ডাউন হৈ যায় তো জেনেৰেলি সিম্পল ব্লগ হ'ব ইমান এটা খাস নহয় গতিকে চাই থাকক ভিডিঅ'টো আৰু মোৰ অলপ গা চা ইমান ঠিক নহয় সেইকাৰণে মই ব্লগ শ্বুট কৰিব পৰা নাছিলোঁ নেক্সট মই চিপাঝাৰ যাব ওলাইছোঁ কিবা কিবি কাম আছে তো চাই থাকক ভিডিঅ'টো চাই থাকিলে গমে পাব কি কৰোঁ তো চলো মই ভিডিঅ' বহুত দিন দিব পৰা নাছিলোঁ কাৰণটো হ'ল মোৰ এক্সাম চলি আছিল আৰু মোৰ অলপ গা চা বেয়া আছিল মোৰ এক্সাম কমপ্লিট হ'ল তো এতিয়াৰ পৰা ভাল ভিডিঅ' দিব চেষ্টা কৰিম আৰু মই যোৱা ভিডিঅ'ত কৈছোঁৱে মই ক'ৰবাত গ'লেহে ভিডিঅ' শ্বুট কৰোঁ গতিকে আজি ভিডিঅ'টো সিমান এটা সেই নহয় মানে চিম্পুল হ'ব ইমান ধামাকা নহয় চিম্পুল ব্লগ হ'ব চাই থাকক খালি স্কিপ নকৰিব আৰু মোক কোনোবা এজনে কমেণ্ট কৰি কৈছে যে মোৰ ঘৰ ক'ত কি ইনষ্টাগ্ৰামত ফ'ল' কৰি লোৱা তাৰপিছত মোৰ ঘৰ ক'ত কি মই ডিটেইলছ দি দিম আৰু মই স্ক্ৰীনশ্বটটো এইটো স্ক্ৰীনত দেখা পাইছেনে স্ক্ৰীনত আহি আছে মই নাজানো মোৰ এটা ভাল লাগিছে বাৰু কমেণ্ট প্ৰতিটো ভিডিঅ'টো কমেণ্ট কৰি থাকে তো এনেদৰে ছাপোৰ্ট কৰি থাকিবা মই ভাল ভিডিঅ' দিব চেষ্টা কৰিম আৰু চিম্পুল ব্লগ হ'লেও মাজতে কেতিয়াবা হয়তো মই ইমান ধামাকা দিব নোৱাৰিলেও মাজতে কেতিয়াবা মই চিম্পুল ব্লগ দিম গতিকে বেয়া চেয়া নাপাব মই পাৰালে ভাল ভিডিঅ' দিব চেষ্টা কৰিম মাজে হয়তো চিম্পুল ব্লগ যাব গতিকে বেয়া একদম নাপাব আৰু ছাপোৰ্ট কৰি যাওক মই ভাল ভিডিঅ' দিব চেষ্টা কৰিম আৰু শ্বেয়াৰ কৰক অলপ ভিউজবিলাক কমি থকা হৈছে ভিউজ কমকৈ আহিছে সেইকাৰণে ভিডিঅ' বনাব ইমান এটা মোৰ ভাল নলগা হৈছে যদি আপোনালোকে কিবা শ্বেয়াৰ কৰে আৰু মোক যদি ছাপোৰ্ট কৰে তেতিয়াহ'লে মই ভাল ভিডিঅ' দিব চেষ্টা কৰিম আৰু নেক্সট মই এটা ধুনীয়া প্লেচত যাবৰ কাৰণে মই চাই আছোঁ সেই প্লেচটো মই বাৰু এতিয়া নকওঁ ওচৰতে হয় বাৰু যাম আৰু দেখুৱাম আপোনালোকক কেনেকুৱা লাগে ক'ব কমেণ্ট কৰি নেক্সট এই ভিডিঅ'টো বাৰু কেতিয়া আহে মই নকওঁ এতিয়াই হয়তো নেক্সট এইটোৰ পিছত হয়তো নেক্সট ভিডিঅ' সেইটোও হ'ব পাৰে তো চাই থাকক আৰু মই এটা ইম্পৰ্টেণ্ট কথা কওঁ যে মোৰ কথাটো হ'ল কি মানুহে নিগেটিভ পইণ্ট বহুত ক'ব পাৰে হয় নে গাইজ মানুহে বহুত নিগেটিভ পইণ্ট ক'ব পাৰে গতিকে নিগেটিভ নহয় সদায় পজিটিভ ভাবি পেলাই সদায় আগুৱাই যাব লাগে তেতিয়াহ'লে মানুহ এজন ছাকচেছ হোৱাটো একদম মানে ছাকচেছ হ'বই গতিকে একো চিন্তা নকৰি যোনে যি কাম কৰি গৈ আছা চব কৰি যোৱা ছাকচেছ হ'বই লাগিব একদিন নহয় একদিন ছাকচেছ হ'বই নিজক পজিটিভ কৰি লৈ ধুনীয়াকৈ কাম কৰি আগুৱাই যোৱা তাৰপিছত ছাকচেছ এদিন হ'ব মই এনেকুৱা ধৰণৰ ল'ৰা কেনেকুৱা মানে কাৰো কথা মই এইবিলাক মই মানে ঘেণ্টা মই খাতি নকৰোঁ মানে মই নিজকে চলি থাকোঁ মানে ঘেণ্টা কাকো খাতি নকৰোঁ যোনে যি কৈছে কৈ থাকক মোৰ এইখন কান্দি সোমাই এইখন দি ওলাই যাব পাৰে মই এনেকুৱা ধৰণৰ ল'ৰা গতিকে মই নিজৰ মতে মই নিজে চলা মানুহ গতিকে কোনোবাই নিগেটিভলি মোক পিছফালৰ পৰা কোনোবাই কিবা হানি থাকিলেও থাকিব পাৰে একো নাই এইবিলাক মোৰ ন' প্ৰব্লেম এইবিলাক কোনো ধৰণৰ টেনশ্যন নাই খালি পজিটিভ হৈ সদায় পজিটিভলি কাম কৰি যাব লাগে পজিটিভ মাইণ্ড লৈ সদায় পজিটিভ চিন্তাধাৰা কৰিব তো ছাকচেছ এদিন হ'ব হয় নাই গাইছ গতিকে মোৰ ফালৰ পৰা আজি এইটো এটা কম মানে ভাল এটা কথা ক'লোঁ আৰু মানে মোৰ ফালৰ পৰা ভাল বুলি ভাবিছোঁ আপোনালোকে কি বুলি ভাবে নাজানো কমেণ্ট কৰি জনাব যদি মই ভাল কৈছোঁ তেতিয়াহ'লে কমেণ্ট কৰি জনাব মই ভাল ক'লোঁ নে বেয়া ক'লোঁ মই কোৱা কথাটো মিছা নেকি আপোনালোকক কওক যে নিগেটিভ ভাবি থাকিলে যদি নিগেটিভ এটা মাইণ্ডত সোমাই লৈ পেলাই যদি আমি যদি থাকোঁ যে এইটো কাম এনেকুৱাকৈ কৈছে তেনেকুৱাকৈ কৈছে কিবা ছাকচেছ হ'ব পাৰিম নেকি যদি সেই কামটো যদি আমি যদি সেই কথাটো যদি নিগেটিভটো যদি গুচাই পেলাই আমি যদি পজিটিভকৈ লওঁ তেতিয়াহ'লে আমি ছাকচেছ হ'ব পাৰিম নহয় গতিকে সদায় কাম কৰিলে সদায় পজিটিভকৈ হ'ব লাগে আৰু পজিটিভলি লওক তাৰপিছত ধুনীয়া একদম এদিন ছাকচেছ হ'ব একদম পাৰিব আৰু পাৰিম হয়নে নহয় ময়ো পাৰিম আপোনালোকৰ হয়তো যিটো কামত ধৰি লওক কৰি আছে কোনোবাই যদি ওচৰৰ মানুহ বা কোনোবাই যদি কৈছে এইটো কাম এনেকুৱা কৈছে এই ল'ৰাটো অমুক বা ছোৱালীটো অমুক গতিকে নিগেটিভবিলাক সদায় ইগন'ৰ কৰি দিব লাগে সদায় এভইড কৰি দিব লাগে সদায় পজিটিভলি মানুহে চিন্তা কৰিব লাগে পজিটিভ হ'ব লাগে হয় নে নহয় গতিকে পজিটিভলি কাম কৰক ছাকচেছ হ'বই লাগিব এদিন গতিকে মোৰ ফালৰ পৰা এতিয়াই ক'লোঁ আৰু আজি কথা বেলেগ আৰু নকওঁ ইম্পৰ্টেণ্ট বুলি এইটোৱে ক'লোঁ মানে চিম্পল ব্লগ যদিও মানে এইটো এটা ভাল কথা মোৰ ফালৰ পৰা কোৱা যেন পালোঁ গতিকে কি ভাল ক'লোঁ নে বেয়া ক'লোঁ যদি মই ভুল কৈছোঁ তেতিয়াহ'লে কমেণ্ট কৰি জনা মোৰ ভুলটোও মই আপোনালোকে দেখাই দিবলৈ হয় নহয় মই কোৱা কথাষাৰ শ্বেয়াৰ কৰা কথাষাৰ যদি মোৰ কিবা এটা ভুল হৈছে তেতিয়াহ'লে আপোনালোকে মোক ধুনীয়াকৈ কমেণ্ট কৰি জনা হয় নহয় তো চাই থাকক ভিডিঅ' তো চলো গাড়ী মই চলোৱা নাই লুলু সিঙক চলাব দিছোঁ মানে মোৰ গাৰ অলপ প্ৰব্লেম হৈ আছে মানে গা চা ইমান ঠিক নহয় তো ইয়াক চলাব দিছোঁ
ই ধুনীয়াকৈ লৈ যাব মোক আৰু আজি ৰ'দ একদম চাওকচোন গৰা মাৰি একদম পূৰা বল আছে মানে কুইজে পূৰা দি দিছে এনেকুৱা লাগি যাই জানো ওচৰত যাই পেলাই এখন ধুনীয়াকৈ পৰ্দা দি দিম ইমান ৰ'দ দি দিছে মানে একদম কেনেকুৱা একদম টিকা ফটা ৰ'দ দি আছে দেখিছেনে তো বলক মোৰ লগত আপোনালোকো চাই থাকক ভিডিঅ' 5 minutes later আকৌ ঘৰলৈকে আহিব লগা হ'ল মানে যিটো কামত যাব ওলাইছোঁ সেইটো কামে মই এৰি থৈ গৈছোঁ মানে মোৰ বেংকত পইচা থ'ব যাম পইচাটো ঘৰত থৈ গৈছিলোঁ মা নাছিল তো পইচাটো লৈ লওঁ ইমান বেড লাক গাইজ মই নাজানো আজি ছেকেণ্ড ছেটাৰডে বন্ধ বেংক এনেয়ে আহিলোঁ কি হ'ব আকৌ এনেই চিপাহত যোৱা হ'ব এতিয়া কামে নহ'ল আকৌ বেংকত সোমাম বুলি লোক কৈছোঁহে তাৰপিছতে ই বেংক পাৰ হৈ গৈছে আকৌ ঘূৰি আহিছোঁ আজি মানে ছেকেণ্ড ছেটাৰডেতো বেংক বন্ধ কি জানো আহিহে গম পালোঁ বন্ধ আছে বুলি এনেই গাড়ীত তেল মহা পুৰি আহিলোঁ এনেই তেলৰ দাম 100 টকা হৈছে কেনেকৈ চলি আছোঁ আৰু তোক কিয় পইচা দিছি জোনা চাউলতে মানে গাইজ মোৰ ফ্ৰেণ্ড এই জুম সি ইয়াতে পইচা এটা দি থৈ গৈছিল মই পাব লগা আছিলোঁ তো মোৰে লগত দোকানীটো এতিয়া পইচাটো ল'লোঁ তো চলো Too many obstacles, you gotta stop it, yo. You gotta take it slow, you can't be a pro, don't waste your time no more. Who the fuck are you to tell me what to do? I don't give a damn if you say. দেউতাৰ পেন এটা চিলাব দিছিলোঁ ইয়াত তো পেনটো লৈ লওঁ বেছি নাইবা You disapprove, I'm gonna make my move, I'm gonna make a. খুচি আৰু দা কি কৰিবি মেলাত যাম মানে গাইজ ইয়াতে একো কাম নহ'ল পেনো চিলাব দিছিলোঁ পেনটো চিলোৱা নাই আজি ছেকেণ্ড ছেটাৰডেটো বেংকো বন্ধ সেইকাৰণে বেলেগ ডিচিশ্যন লৈছোঁ আপোনালোকক দেখাম বলক চাই থাকক ভিডিঅ' মজা মেলা এখন লৈ গৈ আছোঁ তো চাই থাকক ভিডিঅ' তো মেলা এখন হৈ আছে আমাৰ চিপাঝাৰতে গ'লো আপোনালোকক দেখাই লৈ আহোঁ আৰু ময়ো চাই আহোঁ চাম বুলি ভাবি আছিলোঁ কৈছিলোঁ লুলু সিঙক ই গলা ব'ল একো কাম নহ'ল আজি মানে চব বাহিৰে গ'ল এনেই অহা হ'ল A few minutes later. এইটো বাহিৰ চাইডটো ভিতৰ চাইডটো দেখাই আছোঁ বাৰু তো চাই থাকক ভিডিঅ' I'm gonna make it soon, and I'll do it 'cause it's. চব কাম বাহ গ'ল সেইকাৰণে ভাবিলোঁ মেলাকে চাই যাওঁ আৰু বেংকৰ কাম বাহ তাৰপিছত পেন চিলাব দিছিলোঁ দেউতাৰ তাতো বাহ What I wanna fucking do, 'cause all these opinions and all these positions, they come in millions, they blocking your vision, but no you can't listen, that shit is all fiction, 'cause you hold the power as long as you're dreaming. বস্তু কিন্তু একো নিকিনো এনেই চাব আহিছোঁ ইফালে যাবা When you dance, nobody's watching, nobody's looking. When you got a good thing, no hesitation, much dedication. আজিকালি এ ষ্টাইল না আজিকালি এ ষ্টাইল চলি আছে নহয় একো নিকিনো একো নকৰোঁ যাওঁ যো ইমান গৰম ন কি কৰিবি ভাটিবেলা হ'লে ভাল লাগিল বাহ গেলা দিনটো আজি নিজৰ মেলাৰ পৰা বাই চব কামটো আজি বাইয়ে গ'ল তো এতিয়া ষ্টেচন যাম ষ্টেচনত কিবা খাম খাই লৈ নেক্সট কিবা কিবি অলপ কাম আছে কৰোঁ ইনষ্টাগ্ৰামত ফ'ল' কৰিব একদম নাপাহৰিব ইনষ্টাগ্ৰামত ধুনীয়াকৈ ফ'ল' কৰি লওক তাৰপিছত তাতে মোক যি ডিটেইলছ জানিব ইচ্ছা আছে চব মোক তাতে মেছেজ কৰক মই ধুনীয়াকৈ ডিটেইলছ দি দিম যি মন যায় সুধিব আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিওঁ মই এবাৰ এনেই চালোঁ জাষ্ট ইমান একো ভিডিঅ' বনাই থকা নাই তাতে গৰম বহুত ইচ্ছাও নাই চিম্পুল ব্লগ বুলি কৈছোঁ আজি গতিকে চিম্পুলে ব্লগ আজি কোনো ধৰণৰ তেনেকুৱা হেৰি নাই নেক্সট ধামাকা ব্লগ এটা দেখাই আছোঁ ধুনীয়া প্লেচ এটাত যাম মানে এই প্লেচটো মই এতিয়া নকওঁ ক'ত যাম মোৰ দাদা এজনে কৈছে মানে গৈছে তাত 20 minutes later. চিপাঝাৰত আহিলেতো কিবা এটা খাবই লাগিব নে নহয় গতিকে বেকাৰ আহিছোঁ যদিও কিবা এটা খাই যাওঁ লুলু চিঙৰ বোলে বৈদ্য ভোক লাগছে ইয়াৰ মানে ইয়াৰ পেটটো যেনেকুৱা ধূলি হ'ল ইয়াৰ ভোক লাগিয়ে থাকে চাইছোঁ পেটটো আছে পেটে নাই কিবা এই পেট নহয় এইটো ধূলি তো কিবা এটা খাই লওঁ বাৰু এই ভিডিঅ'টো ইয়াতে এণ্ড কৰিম আৰু বহুত দীঘল নকৰোঁ তো বাই